কবিতাৰ শিৰোনাম নৈৰ দৰে মেৰাই আছোঁ তোমাক। কবি ডক্টৰ ভাস্কৰ জ্যোতি গগৈ, আবৃত্তি নেইনা বৰা। নৈৰ দৰে মেৰাই আছোঁ তোমাক, মেঘ হৈ গাজি গমৰি আছা মোৰ আকাশত। বৰষুণ যে আকাশৰ পৰা নামি অহা এনেচা সূতা। কি ৰং এই কথাৰ, মই হেৰাই যাম তোমাৰ মাজত। মাটিৰ বুকুত লীন যাম, বতাহৰ স্পন্দন হ'ম। শীতৰ এখিলা সৰাপাত হৈ ডুলি থাকিম তোমাৰ চকুৰ পতাত। কি ৰং এই সপোনৰ, গৈ গৈ আমি দেখোন একেটা বন্দৰতে ৰৈ থাকোঁ। একেই সুৰ, একেই আয়োজন, একেই বিদায় জনাব নোৱাৰাৰ শূন্যতা। বহুতো সপোন পাৰ হোৱাৰ পিছত, বহুতো আকাশ পাৰ হোৱাৰ পিছত সেই একেই জয়াল অৰণ্যৰ নিস্তব্ধতা, একেই শূন্যতা, যাৰ কাৰণে তোমাক মই বিদায় জনাব নোৱাৰোঁ। নৈৰ দৰে মেৰাই আছোঁ তোমাক, মেঘ হৈ গাজি গুমৰি আছা মোৰ আকাশত। ধন্যবাদ।